তৎকৃপাতমহং বন্দে পরমানন্দমাধবম বন্দে পুরুষোত্তমম বন্দে পুরুষোত্তমম বন্দে পরমজা শ্রী ঠাকুর পরমাত্মা শ্রী বর্মা পরম সূর্যবাদ শ্রী বরদা পরম পূজ্যবাদ শ্রী আচার্য পরম পূজ্যবাদ শ্রী অভিন্দ্রা শ্ৰীখনক প্ৰণাম জনাই আজি মই ইয়াত উপস্থিত যোৰহাট তথা বিভিন্ন অসমৰ বিভিন্ন জেগাৰ পৰা সমবেত হোৱা পৰমদয়ালৰ পবিত্ৰ পাঞ্জাৱী কৰ্মীসকলৰ সমন্বিত ইষ্টবান দাদা মহাসকল সকলোকে মোৰ নাম জয়গুৰু শ্ৰদ্ধা ভক্তি তথা মান্যানুসাৰে প্ৰণাম নিবেদন কৰিছোঁ। আমি মানুহ মই আজিৰ এই সত্ৰৰ উদ্দেশ্য যে যোৱা 5 বছৰ ধৰি যোৰহাটৰ দাদাসকলে যোৰহাটৰ যুৱকসকলে প্ৰতি শুক্ৰবাৰে সৎসংগ কৰি আহিছে আৰু সেই যোৱা শুক্ৰবাৰ অৰ্থাৎ পৰহি শুক্ৰবাৰে 5 বছৰ পুৰা হৈছে আৰু পূজ্যপাল গোবিন্দ দাদা আশীৰ্বাদলৈ আমাৰ যুৱকসকলে আজি সৎসংগৰ আয়োজন কৰিছে। খুব সুন্দৰ পৰিৱেশ সৃষ্টি হৈছে, বহুত মানুহৰ সমাগম হৈছে, খুব সুন্দৰ কীৰ্তন হৈছে। বিভিন্ন জেগাৰ পৰা আমাৰ ডিগবৈ দেখিছোঁ, মই চবৰ লগত যিটো চিনাকি নাই চেহেৰাবিলাক দেখিছোঁ। ডিগবৈ আছে, যোৰহাট আছে, দেৰগাঁও আছে, ৰঙাগড় আছে, বিভিন্ন জেগাৰ যুৱকসকল এই যে সৎসংগৰ মানে নেক্সট জেনেৰেশ্যন আপোনালোকক বহুতখিনি আনন্দ দিলে। গতিকে মই আজি সৎসংগৰ ফালৰ পৰা যোৰহাট জিলাৰ ফালৰ পৰা তেওঁলোকৰ ওচৰত তেওঁলোকক মই ধন্যবাদ জনাইছোঁ। তেওঁলোকৰ উত্তৰোত্তৰ উন্নয়ন কৰ্মসূচী আকৰ্ষণৰ প্ৰাৰ্থনা কৰিছোঁ। আমাৰ আৰু এজন বক্তা আছে হিতিচুন্দৰ বক্তা, তেওঁকে নিমন্ত্ৰণ কৰি আনিছে। সময় খুব কম, আচলতে দিন এনজয় কৰি খুব ভাল লাগে, কিন্তু সৎসংগ এটা বিধান আছে, বিধি অনুযায়ী চলিব লাগিব। 2 ঘণ্টা সৎসংগ, 1.5 ঘণ্টা বা 2 ঘণ্টা, আশীৰ্বাদ হৈছে 2 ঘণ্টা সৎসংগ। তাৰ মাজতে আমি ভাল লাগিলেও গান কীৰ্তন তেনেকুৱাকৈ কৰিব লাগিব, ভাল লাগিলেও আলোচনা তেনেকুৱাকৈ কৰিব লাগিব, মেইনটেইন কৰা প্ৰয়োজন। আচ্ছা, যি নহওক মই বিশেষ আলোচনা নকৰোঁ। মই এটা কথা ক'ম, ঠাকুৰে কৈছে ঈশ্বৰ যদি বাচেন ভাল তাতে তোৰ কি, তুই যদি তাৰে বাচিছ না ভাল চব চাঙে ঢালা কি। ঈশ্বৰ এই ঠাকুৰ বহি আছিল, আমাৰ তাৰ সন্মুখত বহি আছোঁ। তেওঁ অনন্ত কোটি বিশ্বব্ৰহ্মাণ্ডৰ স্ৰষ্টা, তেওঁ ঈশ্বৰ। তেওঁক পাবৰ কাৰণে আমি এইবাৰ পৃথিৱী বুকুত আহিছোঁ। এই যে বাকী যিটো মই আৰু ব্যাখ্যা নকৰোঁ, সময় খুব কম, বক্তাজনো আছে। এই যিটো আচাৰ্য পৰম্পৰা তেওঁ দি গ'ল, ঠাকুৰে কৈছে যে ইষ্টগুৰু পুৰুষোত্তম প্ৰতীকগুৰু বংশধৰ ৰেত শৰীৰে চুপ্ত থাকে ধ্যান তিনি নিৰন্তৰ। বীৰ্য শৰীৰৰ মাধ্যমেদি তেওঁ আহ্বান কাল লাগে জীৱন্ত হৈ থকাৰ প্ৰতিশ্ৰুতি দি গ'ল। আৰু অলপ কি কৈ গ'ল, কি লাখ দেৱতাৰ পূজা কৰিছ, আচাৰ্য যদি তোৰ ইষ্ট নয়, স্পষ্ট করে বুঝে রাখিস চলার পদে নেহাত চলার পদে নেহাত আচার্য আমার ইষ্ট হবই লাগিব। ঠাকুরক যদি ভাল পাও, ঠাকুরে কৈছে ঈশ্বর যদি তোরে বাচন ভালো তাতে তোর কি, তুই যদি তারে বাচিছ না ভালো সব চাই নালাগি। আমি ইয়াতে ইমান মানুহ সমাবেশ হৈছোঁ, প্ৰমাণ হৈছে আমি ঠাকুৰক ভাল পাওঁ। সঁচাকৈ ঠাকুৰক ভাল পাই আহিছোঁ নে আমাক কোনোবাই নিমন্ত্ৰণ কৰা ঠাকুৰক ভাল পাই আহিছোঁ, সৎসংগত কীৰ্তন কৰিম বুলি ভাল পাই আহিছোঁ, খিচৰি খাম বুলি ভাল পাই আহিছোঁ। আচলতে কথাটো কি, ঠাকুৰক ভাল পাওঁ। ঠাকুৰক ভাল পাবৰ কাৰণে মই মাসকলক দাদা মাসকলক এটা কথা কৈছোঁ, ঠাকুৰে কিন্তু এটা যন্ত্ৰ উলিয়াইছে। আজিকালি এটা যন্ত্ৰ উলিয়াইছে, ঠাকুৰক কোনে ভাল পায়, কিমান ভাল পায় ভাল কৰিবৰ কাৰণে। মই সৎসংগত আহিলেও ভাল পায়, যন্ত্ৰটোৱে কিন্তু ভাল পোৱাটো নেদেখুৱায়। মই গান কীৰ্তন দেৰি কৰিলেও কিন্তু ভাল পোৱাটো নেদেখুৱায়। বুজিছেনে বাৰু? মই খুব ডাঙৰ উৎসৱ কৰিলে ভাল পোৱাটো নেদেখাব। ভাল পোৱা যন্ত্ৰটো কি জানে? ডিপি ৱৰ্কছ। যদি ডিপি ৱৰ্কছ নকৰিলেও চব মিছা। কিন্তু ডিপি ৱৰ্কছ যদি মই জড়িত হোৱা নাই, মোৰ হৃদয়ত ঠাকুৰৰ প্ৰতি অকণো ভাল পোৱা নাই। আৰু ঠাকুৰে কৈছে ঈশ্বৰ যদি তোৰে বাচন ভাল তাতে তোৰ কি, তুই যদি তাৰে বাচিছ না ভাল চব চাই নালাগি। ঈশ্বৰে যদি মোক ভাল পায় তাত মোৰ লাভ একো নাই। ঈশ্বৰটো আমি তেওঁৰ সৃষ্টি, তেওঁ সৃষ্টি কৰিছে আমাক। তেওঁৰ সৃষ্টিৰ প্ৰত্যেকটো জীৱক তেওঁ ভাল পায়, কিন্তু সেই ভাল পোৱাত আমাৰ লাভ নাই যদি মই তেওঁক ভাল নাপাওঁ। ঠাকুৰে কৈছে ঈশ্বৰে যদি ভাল নাপায়, মই যদি ভাল পাওঁ, ঈশ্বৰে যদি ভাল পায়, মই যদি ভাল নাপাওঁ, কেৱল চায়ে নালাগি। অৰ্থাৎ চাই আপোনালোকে দেখিছেনে অঙঠাত যদি ঘি ঢালো কেৱল নুমাই যাব। এই অঙঠা হৈ থকা অৱস্থাত আমি যদি কি কৰোঁ, সেই ঈশ্বৰৰ ভাল পোৱাৰ ৰূপী ঘিটো ঢালো। ঈশ্বৰৰ ভাল পোৱাটো হয়, আমি যদি ঈশ্বৰক ভাল পাওঁ তেনেহ'লে অঙঠাত ঢালিবলগীয়া ঘিটো, এই ঘিটো যদি ঢালো তেনেহ'লে অঙঠাৰ প্ৰথম আমি কি ৰাখিম, সেই ভাল পোৱাটো। ভাল পালে কি হ'ব? ভাল পোৱাটো হ'ব অক্সিজেন। অঙঠাটো জ্বলিবৰ কাৰণে অক্সিজেন লাগিব। আৰু ঈশ্বৰক আমি ভাল পোৱাটো হ'ল অক্সিজেন। অক্সিজেন থাকিলে অঙঠাবিলাক জ্বলি উঠিব। তাৰপিছত যদি ঘি ঢালো দপদপকৈ জ্বলিব। আমাৰ ভিতৰত যিখিনি বৈশিষ্ট্য আছে, সেই বৈশিষ্ট্যখিনি যদি মই উন্নয়ন ঘটাব বিচাৰোঁ, আমি ঈশ্বৰক ভাল পাবই লাগিব। দেখুৱাই নহয়, মই কীৰ্তন কৰি ভাল পালে নহ'ব, সৎসংগ কৰি ভাল পালে নহয়, কৰিবই লাগিব। কিন্তু এই মুহূৰ্তত এটা কাম
আমি ভাল পাব লাগিব। ঠাকুৰে কৈছে ঈশ্বৰে লৈ দাগ এসেছে তাৰ কাছে তোৰ সংগতি যোগান দিয়ে ধন্য হ তুই ভোগজনিত দুৰ্গতি। ভোগজনিত দুৰ্গতি আমি এইবিলাক ভাল পাওঁ, সৎসংগ ভাল পাম, কীৰ্তন ভাল পাম, আলোচনা ভাল পাম, কিন্তু মূল কামটো হ'ল মোৰ দুৰ্গতি দমনৰ কাৰণে ঈশ্বৰৰ দোকানত মই জড়িত হ'ব লাগিব। যোৰহাটৰ আমাসকল আমি কিন্তু গোটেই অসমৰ ভিতৰত যোৰহাটে চবতে পিছুৱাই আছোঁ। মই যোৰহাটৰ আমাসকলক কৈছোঁ দেই, যোৰহাটে কিন্তু চবতে পিছুৱাই আছোঁ। DP ৱৰ্কছৰ কাম একদম নাই হোৱা যোৰহাট জিলাত। মই সকলোকে অনুৰোধ জনাইছোঁ, প্ৰত্যেকগৰাকী মাই এই সৎসংগ উপভোগ কৰি তাৰপিছত আপোনালোকে ওচৰৰ মাসকলৰ গোট বনাই সেই গোট সকলোলৈ ওচৰত যিখিনি অধিক দীক্ষা লৈছে, ইষ্টপতি কৰা নাই, সেই মানুহখিনি ওচৰত গৈ আমি পূজা অভিনেতা কৈছে দীক্ষা DP ৱৰ্কছৰ অন্য কিছু নহয়, আড্ডা দিয়া, ওচৰ কোনোবাই ঘৰত গৈ আড্ডা দিয়া, ঠাকুৰৰ গল্প কৰা, চাহ খোৱা, তামোল খোৱা, তেওঁলোকক ইষ্টপতি কণ্টিনিউ কৰা, আসন ঠিক কৰা। আপোনাক কৰিব ৰাস কৰক, কৰিব মাসকল যদি সেইটো কৰোঁ প্ৰমাণ হ'ব আমি ঠাকুৰক ভাল পাওঁ, নহ'লে কিন্তু প্ৰমাণ নহ'ব। দেৰি নকৰোঁ, আমাৰ ভিডিঅ' সুন্দৰ গুপ্তা মই অনুৰোধ জনাইছোঁ, সময় খুব কম, তাৰ মাজত তেওঁ কিছু আলোচনা কৰি আমাক আনন্দ দিয়ক। সকলোৰে 7 দিন মংগল পৰমপিতা কৃষ্ণচন্দ্ৰ প্ৰাৰ্থনা মই হাতে আলোচনা ইমানতে শেষ কৰিছোঁ। জয় গুৰু।